হাই ফ্ৰেণ্ডছ, আজি সোনকালে উঠা হৈছে, কিন্তু বন্ধ পাইছোঁ যে আৰু আহি আছোঁ, খোজকাঢ়ি আছোঁ। অলপ শকত হৈছে যেন লাগিছে, খোজকাঢ়ি আছোঁ সেইকাৰণে। আৰু লগত মোৰ লগত আৰু আহিছে, চাওকচোন ইহঁতক। আছে সেয়া আগত দুজনী, দেখুৱাই দিছোঁ ভিউটো। আমি পথাৰৰ ফালে আহি আছোঁ আৰু এয়া মৈদামটো দেখুৱাই দিছোঁ। এইটো আমাৰ মৈদাম, সেইটো দূৰত আছে। খোজকাঢ়ি মইহে লাষ্টত আছোঁ আৰু সেইবোৰ চব আগত। খোজ কাঢ়েনে আপোনালোকে? মই কিন্তু কাঢ়িছোঁ দেই, এইকেইদিন বন্ধ পাইছোঁ যে, কৰোণা স্পেচিয়েল ভেকেশ্যন আহি আছোঁ সেইকাৰণে চাব পাৰিছে। অলপ অলপ ঠাণ্ডা বতাহ আহি আছে আৰু ভাল লাগিছে। ৰাতিপুৱা খোজকঢ়া নহয়, কলেজে যাব লগা হয় আৰু উঠোঁ আৰু যাওঁ আৰু আহি পাওঁ দেৰিকৈ, সেইকাৰণে অহা নহয় ক'তো। এতিয়া অলপ টাইম পাইছোঁ, এইটো আমাৰ টাইম আৰু এতিয়া। এইকেইদিন শুনি আছে যে কৰোণাৰ কাৰণে এটা টাইম দিছে, এটা বন্ধ দি মানুহে চিন্তা কৰিব লাগে আৰু কি কি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু নিজে ভাল হৈ থাকিলেহে মানে আনকো উপদেশ দিব পাৰি। যিখিনি সাৱধানতা ল'ব লাগে সেইখিনি চবকে শ্বেয়াৰ কৰি দিব পাৰি। আৰু দেখুৱাই আছোঁ এনেকৈ আহি আছোঁ, পূৰা চব আগত পাইছেগৈ, মইহে পিছত পৰি গৈছোঁগৈ। ইয়াত বহুত দূৰে পাইছোঁহি। ৰাতিপুৱা বেলি এয়া আৰু এখেতলোক ৰৈছে ইয়াতে। এতিয়া আহি পাই বহি আছেহি, মোক এৰি থৈ গুচি আহিছে ইহঁতি আৰু চব চেলফি মাৰ লাগিছে। এতিয়া এয়া দেখুৱাই দিছোঁ ভিউটো গোটেইটো। এইটো তাৰ ৰাস্তাত শেষ হৈছে আৰু আহিছোঁ এনেকৈ। এই দেখিছে নহয়, গোটেই ৰাস্তাটো খোজকাঢ়ি আহি আছোঁ। খেলুক পজ দি ৰখি আছে। এতিয়া আকৌ উভতনি যাত্ৰা আছেই।